হেল্ল' এভৰিৱান, আজি অন্য এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ ওচৰত। আৰু এই ভিডিঅ'ৰ মূল বিষয়বস্তু হৈছে তিনিটা ধৰ্ম। আৰু এই তিনিটা ধৰ্ম কি ধৰণে এখন ঠাইতেই আৰু এজন ব্যক্তিক লৈ বৰ্তমানো যুঁজি আছে, হাজাৰ হাজাৰ বছৰ অতিক্ৰম কৰি বৰ্তমানো যুঁজি আছে। হয়, মই কৈ আছোঁ ইহুদী, খ্ৰীষ্টান আৰু ইছলাম ধৰ্মৰ কথা। আৰু তেওঁলোকৰ আস্থাৰ যি ব্যক্তি আব্ৰাহাম আৰু তেওঁলোকৰ আস্থাৰ আৰু পবিত্ৰ ঠাই জেৰুচালেমৰ কথা। হয়, আব্ৰাহামক ইহুদীসকলে তেওঁলোকৰ ধৰ্মৰ গুৰি ধৰোঁতা হিচাপে মানি লৈ আহিছে। আৰু এই আব্ৰাহামকেই খ্ৰীষ্টানসকলে তেওঁলোকৰ ধৰ্মৰ মূল ভেটি হিচাপে মানি লৈ আহিছে। আৰু ইছলামসকলে এই আব্ৰাহামকে তেওঁলোকৰ পয়গম্বৰ হিচাপে মানি আহিছে। আৰু জেৰুচালেমেই সেইখন ঠাই যাক কেন্দ্ৰ কৰি এই তিনিওটা ধৰ্মই হাজাৰ হাজাৰ বছৰ ধৰি যুঁজি আহিছে, বাদ বিতৰ্ক কৰি আহিছে। আৰু বৰ্তমানো তাৰ যুদ্ধ চলি আছে। হয়, এই ইজৰাইল, ইৰাণ আৰু আমেৰিকাৰ যুদ্ধৰ মূল আঁৰৰ যি ধাৰ্মিক কাৰণ আছে, সেই কাৰণটোৱে হৈছে এই জেৰুচালেম। ইহুদীসকলৰ মতে তেওঁলোকৰ ধৰ্মৰ মূল গুৰি ধৰোঁতা আব্ৰাহামে এই জেৰুচালেমতেই তেওঁৰ পুত্ৰ ইজাকক ভগৱানলৈ অৰ্পণ কৰিছিল বা বলি দিছিল, ভগৱানক দান দিছিল। সেয়ে ইহুদীসকলে এই ঠাইখনক তেওঁলোকৰ ছেক্ৰিফাইচ, তেওঁলোকৰ ত্যাগৰ এখন ঠাই হিচাপে, প্ৰতীক হিচাপে তেওঁলোকৰ আস্থাত ৰাখিছে। আৰু ইয়াক কেন্দ্ৰ কৰি তেওঁলোকে এই ঠাইখনক দাবী কৰে। আৰু খ্ৰীষ্টানসকলৰ মতে জেৰুচালেমেই হৈছে সেইখন ঠাই য'ত ভগৱান যীশুৱে তেওঁৰ মানৱ শৰীৰ ত্যাগ কৰিছিল। আৰু ইছলাম ধৰ্মৰ লোকসকলৰ মতে এই জেৰুচালেম হৈছে তেওঁলোকৰ তৃতীয় পবিত্ৰ ঠাই, য'ত মহম্মদ, তেওঁলোকৰ পয়গম্বৰ মহম্মদ জন্নতত গৈছিল বুলি তেওঁলোকৰ বিশ্বাস। আৰু এই আস্থাক লৈ, এই বিশ্বাসক লৈয়েই এই তিনিওটা ধৰ্মই, ইহুদী, খ্ৰীষ্টান আৰু ইছলাম ধৰ্মই এই জেৰুচালেমক কেন্দ্ৰ কৰি বহু যুদ্ধ শ শ বছৰ আগৰ পৰা কৰি আহিছে। আৰু বৰ্তমানো সেই যুদ্ধ এক নতুন ৰূপ ধাৰণ কৰিছে। আৰু এই নতুন ৰূপটোত বহু লোকে নিজৰ স্বাৰ্থ সিদ্ধিৰ বাবে এই বিশ্বাস আৰু আস্থাক কেন্দ্ৰ কৰি এই ইহুদী আৰু ইছলামিক আৰু খ্ৰীষ্টিয়ান এই দেশসমূহৰ মাজত এক যুদ্ধৰ বাতাবৰণৰ সৃষ্টি কৰি আহিছে।